আজি বোলে আমাৰ চানে গুজৰাটী বা ৰাজস্থানী মানুহৰ নিচিনা হ'বলৈ মন গ'ল। গুজৰাটী মানুহৰ নিচিনা লাগিছে নে ৰাজস্থানী মানুহৰ নিচিনা লাগিছে আপোনালোকে কমেণ্টত জনাব দেই। আৰু তাই ভাবিলে মোৰ দুপাট্টা এখন আছিলে তাকেই ধুনীয়াকৈ পিন্ধি মেলি ল'লে দীঘল স্কাৰ্ট তাৰ লগত। আৰু তাই নিজকে হাতি পাৰি মোক ক'লে বোলে মা অকণমান মোক ভিডিঅ' কৰি দিয়াচোন। আৰু তাইক মই অকণমান ভিডিঅ' কৰিলোঁ আৰু লগতে আপোনালোককো দেখাই দিলোঁ আমাৰ বাৰু সোণাক্ষীক ভাল লাগিছে নাই। আৰু আপোনালোকে আগন্তুক মোৰ ভিডিঅ'বোৰ চাই থাকিব, যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে কৈছিলে যে আমাৰ মাইনী ভাগৰ বাৰ্থডে গিফ্ট চাম বুলি কৈছিলে। এয়া মই আজি আপোনালোকক গিফ্ট দেখাম বুলি লৈছোঁ। বহুত বস্তু নহয়, কিন্তু যিকেইটা বস্তু আটাইতকৈ মূল্যৱান হয় আৰু ইমান ধুনীয়া লাগিছে আপোনালোকক দেখাই যাম। এটা এটাকৈ আপোনালোকে চাই যাব দেই। এইটো এটা কাপ, কফি কাপ, কাৰণ আজিকালি বাৰ্থডে বুলি ক'লে কফি কাপটো একদম পূৰা ফেমাছ নহয় জানো। সকলোৱে কফি কাপেই দিয়ে। তাৰপাছতে এইটো এটা কাপ, এই দুইটা কাপ একেই এই দুইটা কাপ একেই। আৰু এইফালে এটা কাপ, এইটো এটা। আৰু আটাইতকৈ ধুনীয়া লাগিছে এইটো কাপ, ইমান ধুনীয়া লাগিছে মানে কাপটো দেখিবলৈ। এইটো আমাৰ ঘৰৰ ওচৰৰ ৰাজীৱ বুলি কয়, সি দিছিলে, ইমান মৰম লাগিছে কাপটো। আৰু এইফালে এটা মৰম লাগিছে, ইমান ধুনীয়া মানে দেখিছে নাই, বহুত ভাল লাগিছে। এইটো এটা কাপ। আৰু এইফালে এটা পানী বটল, আৰু এটা এইটোতো পানী থৈয়ে দিয়া হৈছে। আৰু আজিকালিতো বাৰ্থডে বুলি ক'লে চকলেটটো প্ৰায়ে উঠে, গম পায়ে, কাৰণ চকলেটৰ পেকেট উঠিছিলে। ভিডিঅ' কৰিবলৈ নহ'লে তাৰমানে কি হ'ল, চকলেট বুলি ক'লে ফচা খাই পেলাই থৈ দিয়া। আৰু আমাৰতো চানিয়ে গম পায় চকলেট বুলি ক'লে বহুত ভাল পায়। গোটেইখিনি গোটাই চপাই মানে থৈ দিলে, মানে খাই থৈ দিলে। তাৰে ভিডিঅ' এটা বনাই থৈছে নাই থোৱা মই গমেই পোৱা নাই। যদি ভিডিঅ'টো বনাই থৈছে আপোনালোকক মই দেখাই দিম বাৰু। আৰু এয়া আছিলে বাৰ্থডে গিফ্ট। আৰু পইচা উঠিছিলে, পইচাটো কেইটকা উঠিছে নকওঁ, কাৰণ আমি বহুত ডাঙৰকৈও পতা নাই, কিন্তু যিয়ে নহওক বাৰু ভালেই উঠিছে। আৰু এয়া দেখিছেনে, ইমান মৰম লাগিছে কাপখন, কিবা এটা বহুত ভাল লাগিছে। আৰু মৰমত দিয়া বস্তু লাগিলে যিমানেই দামী নহওক হয় নাই, সেইটো এটা বহুত হেৰি। আৰু এয়াই আছিলে আমাৰ গিফ্ট। খাবলৈ থাকি গৈছিলে। এইটো হৈছে আমাৰ একদম পিয়াক্ষীৰ লগৰ, মানে এটা বেষ্ট ফ্ৰেণ্ডে দিছিলে। তাই ফটোখন দি পেলাই বনাই দিছে। আৰু বেষ্ট ফ্ৰেণ্ডটো হৈছে, নামটো হৈছে ৱাজিব বুলি কয়। এয়া দেখিছে নহয়, তাৰ ফটোখনো দি দিছে। মানে একেলগত মানে পঢ়া হয়, তাহাঁতি 6 মানৰ পৰা একেলগে পঢ়া। আৰু দেখিছোঁ নহয়, ইমান ধুনীয়াকৈ বনাই দিছে। সি মৰমৰ এইটো চিন দিছে। আৰু এইটো একেবাৰে থাকি যাব, আৰু বহুত ভাল লাগিছে। থাকি যাব মানে কাপ, আৰু ধৰি লওক যদি আপডালৰ বস্তু বোলে কিংকৰৰ ধন বোলে, সেইকাৰণে তেনেকৈ ঠিক যদি আপডাল কৰে সেইটো থাকি যাব। আৰু ইমান মৰম লগাকৈ কাপটো বনাই দিছে। তাই ফটোখন দি পেলাই ইফালে তাৰ ফটো এখনো দি দিছে। এয়াই হৈছে বন্ধুত্বৰ চিন, আৰু ভাল লাগিছে যথেষ্ট। আৰু ৱাজিবলে আন্তৰিক মানে কি হয়, মানে কি ক'ম, ধন্যবাদ জনালোঁ, ভাল লাগিছে বাৰু। আৰু এইফালে আৰু এটা আছিলে, তাইৰ ভাগৰ লগৰ ছোৱালী এজনী দিছিলে। এইটো ঋতুপৰ্ণা বুলি কয়, ঋতুপৰ্ণাই দিছিলে। ইমান ভাল লাগিছে। এইটো আকৌ মানে কি হ'ল, পানীটো যদি ঢালি দিয়ে, এই কালাৰকেইটা, এই কেকৰ কালাৰকেইটা মানে ওলাই যায়, মানে বেলেগ ধৰণৰ এটা কালাৰ হৈ যায় বাহিৰত। ভাল লাগিছে, মানে যথেষ্ট ভাল লাগিছে। পানী দিয়াৰ লগে লগে মানে কালাৰটো কেনেকুৱা হৈ যায়, কালাৰিং হৈ পেলাই মানে এইটো চেঞ্জ হৈ যায়। আৰু বৰ ধুনীয়া লাগিছে কেকটো। কি কাপটো, কেকটোহে আহিছে। একচুৱেলি কেকটো আছে কাৰণে কেকটোলৈ চাই আছোঁ, কাৰণে কেকটো বুলি আছে। আৰু যথেষ্ট ভাল লাগিছে। আৰু থেংক ইউ ঋতুপৰ্ণা। এয়াই আছিলে আমাৰ গিফ্ট। আৰু যদি আহি যায় আপোনালোকক দেখাই যাম, কাৰণ আমাৰ বাৰ্থডে যদিও একেদিনাখনে পালন কৰিছিলোঁ, আমাৰ গিফ্টটো আহিয়ে আছে বাৰু দেই। আজি আমাৰ ঘৰত এনেকুৱা এটা ৰেচিপি তৈয়াৰ হৈ আছে, দেখিছে নহয়। এয়া ম'ম', আমাৰ পিয়াক্ষী আৰু আমাৰ সোণাক্ষীয়ে দুজনীয়ে ম'ম' বনাই আছে। আজি বোলে তাহাঁতৰ ম'ম' খাবলৈ মন গ'ল, এয়া বনাই আছে দেই। আপোনালোকে কোনোবা যদি চাই আছে খাবলৈ আহিব।
এয়া আমাৰ সম্পূৰ্ণ মম' ৰেডি দেখিছে নহয় আৰু এয়া দেউতাকলে থৈছে আৰু এয়া হৈছে আমাৰ কাৰণে একদম ৰেডি হৈ গ'ল চুপটো বনাই আছে আৰু চুপটো বনাই হৈ যাব অলপ টাইমৰ পাছত মানে চুপ বাহিলি নি আহি আছে চুপ বা আপোনাৰ আমি আজি মম' আৰু চুপ খাওঁ আহি আছে দেই মানটো আহি আছে আপোনালোকে চাই থাকক ৱেইট কৰি থাকক অঁ আহি আছে আমাৰ প্লেট আহি আছে চুপৰ প্লেট আহি আছে এয়া হৈছে আমাৰ মম' চুপ জালুক নাই খালি জালুক নাই কাৰণে আদা নহৰু দি দিলে আৰু এনেকৈ বনাইছে জলকীয়া এটা দি পেলাই কাৰণ জালুক হ'লে ভাল লাগে চুপ বুলি ক'লে জালুকটো অতি প্ৰিয় বাৰু জালুকটো এতিয়া নাই কি কৰিম আৰু এনেকৈ আৰু আমি আজি মম' চুপ আৰু মম' খাব লৈছোঁ আৰু আপোনালোকে চাই থাকিব হ'ব